নমস্কাৰ, মোৰ নাম প্ৰিয়াংশু চৌধুৰী। মই ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। মই বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ। প্ৰথমে মই 4G মেমৰি মন্ত্ৰক ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াৰ দ্বাৰা মই বহুত কিবা বস্তু শিকিছোঁ। যেনে ছাপ'জ এতিয়া যদি কাৰোবাক 1ৰ পৰা 18লৈকে প্ৰাইম মিনিষ্টাৰ নাইবা প্ৰেছিডেণ্টৰ নাম মুখস্থ কৰিব দিয়া হয়, অবভিয়াছলি যাকে দিয়া নহওক কিয় অলপমান টেনশ্যন হ'বই। আৰু কিন্তু 4G মেমৰি মন্ত্ৰৰ দ্বাৰা যেতিয়া মই এইটো কৰি চালোঁ, মোৰ বহুত ভাল লাগিছে আৰু এবাৰতে মই পূৰা মনত ৰাখি গৈছে। মোৰ আগতে ষ্টেট আৰু কেপিটেলৰ নাম মুখস্থ ইমান নাছিল, কিন্তু 4G মেমৰি মন্ত্ৰ যেতিয়া মই ইউজ কৰিলোঁ, এবাৰতে চব মুখস্থ হৈ গৈছে। যেতিয়া মই এটা লং কুৱেশ্যন লাৰ্ণ কৰিছিলোঁ, যেনেকুৱা 1 নাইবা 2 পেজৰ লং কুৱেশ্যন, তেতিয়া মোৰ বহুত টান হৈছিল। যেতিয়া মই 2G মেথডক কৰিছিলোঁ, বস্তুটো যেনেকুৱা আছিল তেনেকৈ ব্ৰেইনত ভৰাই দিব খুজিছিলোঁ। কিন্তু যেতিয়াৰ পৰা ছাৰে আমাক শিকোৱা 4G মেথডত মই লং কুৱেশ্যন এনচাৰ্ছবিলাক লাৰ্ণ কৰিব ধৰিলোঁ, তেতিয়াৰ পৰা মই সোনকালে মনত ৰখা হ'ল, আৰু যাৰ বাবে আমাৰ সময়ৰ ৰাহি হয়। আৰু ছাৰে আমাক বস্তুবোৰ ইণ্টাৰেষ্টিং কৰিবলৈ শিকাইছে, কাৰণ আমাৰ ফানি আৰু ইণ্টাৰেষ্টিং বস্তুবোৰহে আমাৰ সোনকালে মনত থাকে। আৰু আমি ভকেবুলাৰী কেনেকৈ লাৰ্ণ কৰিব লাগে শিকিছোঁ। বহুত কেইটা মেথড শিকিছোঁ, যেনেকৈ PIS মেথড, AIR মেথড, ABC মেথড, এটচেট্ৰা। যিহেতু আমাৰ মেথছ বহুত দৰকাৰ হয়, আৰু যেতিয়া আমি কেলকুলেশ্যন কৰোঁ, মাজে মাজে আমাৰ টেবুলৰো প্ৰব্লেম হয়, আৰু টেবুলবিলাক কেনেকৈ লাৰ্ণ কৰিব লাগে বহুত ইজি প্ৰচেছ আছে। আমি যেতিয়া ভাত খাওঁ, আমি পূৰা সজাই পিনে বনাই ভাল কৰি মছলা তছলা দি খাওঁ। যিহেতু আমি ভাতটো শাক পাচলিবিলাক ভাল কৰি বনাই খাওঁ, তেনেহ'লে আমি কিয় আমাৰ ব্ৰেইনত বস্তুবিলাক যেনেকুৱা আছে সেনেকৈ ভৰাই দিব খোজোঁ। আমি বস্তুবিলাক কেনেকৈ ৰান্ধি ব্ৰেইনত ভৰাব লাগে, সেই বস্তুখিনিয়ে 4G মেমৰি মন্ত্ৰত শিকোৱা হয়। যেতিয়া আমি সাধাৰণভাৱে লাৰ্ণ কৰোঁ, তেতিয়া আমাৰ বস্তুবোৰ ভালকৈ মনত নাথাকে, অলপ সময় থাকে আৰু ব্ৰেইনৰ পৰা গুচি যায়। কিন্তু যেতিয়া আমি 4G মেমৰি মন্ত্ৰ ইউজ কৰি লাৰ্ণ কৰোঁ, তেতিয়া আমাৰ গোটেই লাইফ টাইমটো মনত থাকি যায়।